নমস্কাৰ বন্ধুসকল, মোৰ নাম পাৰ্থ আৰু মোৰ যাত্ৰা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকক কৈ থওঁ যে আজি মই আপোনালোকক অকল তিনিটা এনেকুৱা এপ্লিকেশ্যনৰ বিষয়ে ক'ম যিকেইটা আপোনালোকে নিজে ব্যৱহাৰ কৰি চাব যে ৰিয়েল এপ হয়, ৰিয়েল লোকেশ্যন দেখুৱাই নে ফেক লোকেশ্যন দেখুৱাই। মানে মোৰ অৰ্থটো এইটো যে ধৰি লওক বহুত মানুহ এনেধৰণৰ থাকে যিবিলাক ঘৰলৈ উভতি নাহে বা কোনোবাই এনেকৈ প্rank কল কৰিব বা কোনোবাই এনেই ভুলকৈ মিছা এড্ৰেছ দিব পাৰে যে মই আমুকত আছোঁ, মই তামুকত আছোঁ, এনেধৰণৰ মিছা কথা কয় যে মই তামুকৰ পৰা কল কৰিছোঁ, মই কল কৰিছোঁ। তো এনেকুৱা কলবিলাকক কেনেকৈ ট্ৰেক কৰিব পাৰি সেই বিষয়টো লৈ পিনি সেই ধাৰণাটো লৈ পিনি বহুতো এনে এপছ বনাইছে। ছফ্টৱেৰ কোম্পানীবিলাকে বহুতো এনেকুৱা এপ বনাইছে যিবিলাক আমাক ডাউনলোড কৰিবলৈ দেখায়, আমাক ডাউনলোড কৰিবলৈ দিয়ে, প্লে ষ্ট'ৰৰ পৰা আমাক ডাউনলোড কৰিবলৈ দিয়ে, যাক ডাউনলোড কৰি আমি ট্ৰেক কৰিব পাৰোঁ এনেধৰণৰ কয়। তো আজি মই আপোনালোকক দেখাম যে এইবিলাক ৰিয়েল নে ফেক, আপোনালোকক লাইভ দেখুৱাম। আপোনালোকক মই এনে বহুতো আপোনালোকে পাব, কিন্তু আজি মই অকল তিনিটা এপ্লিকেশ্যন আপোনালোকক ক'ম, তিনিটা এপ্লিকেশ্যন দেখাম। তো প্ৰথম মই অলৰেডি ইনষ্টল কৰি আছোঁ তিনিটা, তাৰে প্ৰথমটো মই আপোনালোকক দেখাই আছোঁ। তো প্ৰথম এইটো হৈছে লাইভ মোবাইল নাম্বাৰ ট্ৰেকাৰ, যিটো মই অলৰেডি ইনষ্টল কৰিছোঁ। ইনষ্টল কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ পাব। প্ৰথম পেজটো এনেধৰণৰ পাব, তাত ষ্টাৰ্ট বাটনত ক্লিক কৰিবলৈ কয়। তাত ক্লিক কৰাৰ লগে লগে এইখন ফেক আপোনালোকৰ মুখৰ আগত আহিব, সন্মুখত এই ফেকখন আহিব। ফেক নিজে চালে গম পাই যাব আপোনালোকে ফেক নে ৰিয়েল। তো প্ৰথম যদি আপোনালোকে কাৰোবাৰ নাম্বাৰ ট্ৰেচ কৰিব বিচাৰে, যেনে ধৰি লওক আপোনাৰ ঘৰৰ কোনোবা ঘৰলৈ উভতি নাহিলে আপোনালোকৰ চিন্তা হৈ থাকিব ক'ত আছে ল'ৰাটো, কি কৰিছে বা কি হয়। তো আপোনালোকৰ মনত আপোনালোকক খুদুৱাই থাকিব যে ক'ত আছে ল'ৰাটো, কেনেকৈ ট্ৰেক কৰিব পাৰোঁ, ল'ৰাটোক নম্বৰটো চাওঁ নেকি, কোনোবাইতো এডভাইচ দিবই ন। তো এনেকুৱা এপ্লিকেশ্যন আপুনি ডাউনলোড কৰিবলৈ বহুত পাব। তাৰ ভিতৰত এইটো দেখাইছোঁ, তাত ট্ৰেচ টু নাম্বাৰ আছে, তাত অ'কে কৰিব। এডভাৰটাইজবিলাক এইবিলাক কেঞ্চেল কৰি দিব। তো ইয়াত অপশ্যন আহে মোবাইল নাম্বাৰটো দিবলৈ। তো মোবাইল নাম্বাৰ এটা মই দি দেখুৱাই দিছোঁ আপোনালোকক ডেমোৰ কাৰণে। তো নাম্বাৰ দিয়াৰ পিছত ট্ৰেক কৰিব লাগে। ট্ৰেক কৰাৰ পিছত এইবিলাক কেঞ্চেল কৰি দিব। ট্ৰেক অপশ্যন আহে, ট্ৰেক কৰাৰ পিছত আপোনালোকৰ এনেধৰণৰ ইণ্টাৰফেচ আহিব পেজটো। তাত এই যোগ চিনটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকক দেখাব লাইভ লোকেশ্যন ট্ৰেকিং, তাত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ লগে আপোনালোকক চাইন ইন দেখাব। আৰু চাইন ইনত আপোনালোকৰ নাম্বাৰ দি ভেৰিফিকেশ্যন কৰিব পাৰে, আপোনালোকৰ ইমেইল ID দি ভেৰিফিকেশ্যন কৰিব পাৰে, বা আপোনালোকে নিজৰ কিবা সেই দুটা অপশ্যন আপোনালোকে আহে, তেনেকুৱা ধৰণৰ কিবা একাউণ্ট থাকিলে আপুনি তাত লগ ইন কৰিবলৈ দিয়ে। আৰু ইয়াত এটা কি মই আপোনালোকক কৈ থওঁ, ইয়াতে ধৰি লওক মোৰ এই ইউটিউব একাউণ্টবোৰ মই দি দিছোঁ। এনেধৰণৰ ইণ্টাৰফেচ আপোনালোকক দেখাব, যিটো কেতিয়াও লগ ইন নহয়। মই আধা ঘণ্টাতকৈ ওপৰ ধৰি এনেকৈ চাই আছোঁ, এনেধৰণেই দেখাই থাকে, আপোনাৰ আধা ঘণ্টালৈকে এনেধৰণে দেখাই থাকিব। তো ভাবিলোঁ এইটো এটা ফেক হয়, কাৰণ নেদেখুৱাই। এইটো যদি আপোনালোকৰ অলপো এনেকৈ ধৰণৰ ডাউট ক্লিয়াৰ হোৱা নাই, তেন্তে মই আৰু এটা এপ্লিকেশ্যন আৰু এখন দেখাই দিছোঁ আপোনালোকক। তো ছেকেণ্ড এপ্লিকেশ্যনখন হৈছে কলাৰ ID নাম্বাৰ ট্ৰেকাৰ। তো এইখনো মই আপোনালোকক দেখাই দিছোঁ, মোৰ অলৰেডি ইনষ্টল আছেই। তো ইনষ্টল কৰাৰ পিছত আপোনালোকৰ এনেধৰণৰ ইণ্টাৰফেচ আহিব। তো প্ৰথম অপশ্যনটো আছে কল লোকেশ্যন, তাত অ'কে কৰিব লাগিব। অ'কে কৰিলে আপোনালোকে ইয়াত নাম্বাৰটো দিবলৈ কয়, সেইটো মই নাম্বাৰ একেটাই দি দেখাই আছোঁ আপোনালোকক। তো দিয়াৰ পিছত ইয়াত চাৰ্চ বাৰটো সোঁ চাইডে ওপৰত পাব আপোনালোকে, চাৰ্চ বাৰটোত অ'কে কৰি দিব। চাওক অ'কে কৰাৰ পিছত ক'লৈ আহিছে চাওকচোন, লোকেশ্যনটো চাওক। এই নাম্বাৰটো হৈছে মোৰ নিজৰে চিম, আৰু মই ডেড হৈ গৈছে চিমখন ডেড হোৱাৰ পিছত মই আকৌ বেলেগখন দিয়ালোঁ। এয়াৰচেল যিহেতু বন্ধ হৈ গৈছিলে, মই এয়াৰটেল উলিয়ালোঁ। তো হ'লেও চাওকচোন আপোনালোকে ক'ৰ দেখাইছে, নাগপুৰ ইণ্ডিয়া, ক'ৰ দেখাইছে মুম্বাই, নাগপুৰ দেখাই আছে, নাগপুৰ দেখিলে আপোনালোকে গম পালে নহয়। আপোনালোকে যিমান নাম্বাৰ ডালিব একেটাই লোকেশ্যন আপোনালোকক দেখাব। তো মই ভাবোঁ এইটো এটা ফেক। আপোনালোকে কি ভাবে আপোনালোকে কমেণ্ট কৰি মোক জনাব। আৰু নেক্সট এপ্লিকেশ্যনখন আপোনালোকক দেখাইছোঁ। বেক কৰাৰ পিছত নেক্সট এপ্লিকেশ্যনখন হৈছে মোবাইল লোকেটৰ ট্ৰেকিং, তাত মই আপোনালোকক অ'কে কৰি দেখাইছোঁ। একচুৱেলি ইয়াৰ ছফ্টৱেৰ যিবিলাকে বনায় তেখেতৰ চবৰে এটা বেলেগ হেৰি থাকে, মই তেনেধৰণে ভাবোঁ। ইমান সঠিককৈ মই ইমান নাজানিব পাৰোঁ, কিন্তু মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই আপোনালোকক কৈছোঁ। তো এইটো এপত কি হয়, এইবিলাক ন' থেংকছ কৰি দিব হা। ইয়াত আপোনালোকৰ শ্ব' অন মেপ দেখাইছে, লেটিটিউড এইবিলাক দেখাইছে, শ্ব' অন মেপ, ইয়াত অ'কে কৰি দিব। মোবাইল
ট্ৰেকিং মোৰ নিজৰ হেতুটো দেখাবই, একো হেৰি নাই। ইয়াত আপোনালোকে নাম্বাৰ ট্ৰেকাৰ সেইটোৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইবিলাকতো আপোনালোকে আহিবই, এডভাৰটাইজ এইবিলাকক ন' কৰি দিব। ইয়াত এণ্টাৰ নাম্বাৰ দেখাইছে, ইয়াত যেতিয়া আপোনালোকে নাম্বাৰ এণ্টাৰ কৰিব ইয়াত লোকেট দেখাব, লোকেটত অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপোনালোকক দেখাব ট্ৰেক অন মেপ, তাত অ'কে কৰিব। এয়া চাওক আপোনালোকে ক'ৰ দেখাইছে, আপোনালোকে চাওক চিমখন আছে মোৰ লগতে, কিন্তু আপোনালোকৰ লোকেশ্যন ক'ত দেখাইছে চাওকচোন, দেখিলে দেনগাঁও আশীগংগা ক'ৰ লোকেশ্যন দেখাইছে, দেখিলে আপোনালোকে। তো এতিয়া আপোনালোকে নিজে বিবেচনা কৰি চাওক, এনেই এসোপামান এপ্লিকেশ্যন ডাউনলোড কৰাতকৈ আপোনালোকে কি ভাবে যে ডাউনলোড কৰিলে আপোনালোকৰ এনেধৰণৰ বহুত এপ্লিকেশ্যন দি দিব, যিবিলাকৰ ইউটিউবতো আপোনালোকেতো প্ৰথমতে ইউটিউবত চাৰ্চ কৰিব না, যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় ইউটিউবত চাব, আপোনালোকে ইউটিউবত চাই পিনি আপোনালোকে গম পাব যে এনেধৰণৰ এপ্লিকেশ্যন ডাউনলোড কৰিলে মানে এনেকুৱা ধৰণে আপোনালোকে লোকেশ্যন চাব পাৰে বা কি হয়, এনেকুৱা ধৰণৰ বহুত আপোনালোকক দেখাব। এনেকুৱা লাগিব যেনিবা আপোনালোকে সঁচাকৈ চাইছে আপোনালোকে, কিন্তু সেইবিলাক চব মিছা, সেইবিলাক মিছা। এতিয়ালৈকে মই যিমানকেইটা এপ্লিকেশ্যন পাইছোঁ চব মিছা, যিটো একজেক্ট লোকেশ্যন দেখাব নোৱাৰে। তো আশা কৰিছোঁ আপোনালোকে নিজে বিবেচনা শক্তি আছে যেতিয়া বিবেচনা কৰি চাব, এইবিলাক এপ্লিকেশ্যন ডাউনলোড কৰাতকৈ নকৰাই ভাল। আৰু মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম, যদি এনেধৰণৰ কিবা এপছ আছে যিটো একজেক্ট লোকেশ্যন যিটো দিব পাৰে, মই সেইটো এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। চ' যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে বা কিবা এটা উপকাৰ হৈছে বুলি ভাবিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ ইনস্পাইৰেশ্যনটো অলপ দৰকাৰ হৈছে, যিহেতু মোৰ নতুন যিকোনো এটা ভাল ভিডিঅ' বিচাৰিবলৈ বা কিবা এটা টপিকৰ ওপৰত আপোনালোকক দিবলৈ বহুতো কষ্ট কৰিব লগা হয়, বা ভিডিঅ' বনাবলৈ বহুত কষ্ট কৰিব লগা হয়। যদি আপোনালোকৰ ইনস্পাইৰেশ্যন পাওঁ, তো আপোনালোকে যদি আপোনালোকৰ অলপ মৰম মোক জনায়, তেন্তে মই এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিব পাৰিম। চ' ধন্যবাদ থাকিল আপোনালোকলৈ, আশা কৰোঁ আপোনালোকে মোৰ আগবাঢ়িবলৈ অলপ সুবিধা দিব। চ' নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ। জয় আই অসম।